শৃংখল চলিহা দুলীয়াজানলৈ গৈ থকাৰ সময়ত এনেকৈ আৰক্ষীয়ে তেখেতক আটক কৰিছে। হয়, তেওঁ ডিমৌ পাওঁতেই দুলীয়াজান অভিমুখে গৈ থাকোঁতে ডিমৌত আৰক্ষীয়ে বেষ্টনী পাতি ৰৈ আছিল আৰু গোটেই আৰক্ষীয়ে ঘেৰি লৈ এনেকৈ এই শৃংখল চলিহাক বৰ্তমান সময়ত গ্ৰেপ্তাৰ কৰিছে। আপোনালোকে দৃশ্যটো চাওক আৰু এই দৃশ্যটো চাই অনুভৱ কৰক। এগৰাকী সাহসী নেতা শৃংখল চলিহা লাচিত হেনাৰ। গতিকে এই দৃশ্যটো আপোনালোকে চাওক কেনেকৈ শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিছে। উত্তপ্ত হৈ পৰিছে পৰিস্থিতি, কাৰণ এজন নেতা কেনেকৈ গ্ৰেপ্তাৰ কৰিছে আৰু তাত কৈছে যে আপোনালোকে গ্ৰেপ্তাৰ কৰিব লাগিছিলে কাক আৰু কৰিছে কাক, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ উত্থাপন হৈছে। ইফালে দুলীয়াজান স্তব্ধ হৈ পৰিছে, পুনৰ উত্তপ্ত হৈ পৰিছে। আপোনালোকে দৃশ্যবোৰ লক্ষ্য কৰক।